কাৰোবাৰ ওচৰত ৰিজেক্ট হৈছা, কাৰোবাক ৰিজেক্ট কৰিছা, মানে যে আপুনি বা তেওঁ আনলাকি বা পাৰফেক্ট নহয়, তেনে একেবাৰে নহয়। চাওক, সকলোৰে ভাল লগা আৰু ভাল পোৱাবোৰ বেলেগ বেলেগ, ঠিক চিন্তাধাৰাবিলাকো বেলেগ বেলেগ। ভাল পোৱাৰ যিদৰে অধিকাৰ আছে, ঠিক তেনেকৈ ৰিজেক্ট কৰাৰতো সমানে অধিকাৰ আছে। কোনোবাই ৰিজেক্ট কৰিলেই বা কাৰোবাক আপুনি ৰিজেক্ট কৰিলেই যে আপোনাৰ বা তেওঁৰ ওজন কমি যাব, তেনে নহয়। আপুনি ধুনীয়া নহয়, আপোনাৰ টকা নাই, সেইবাবে কোনোবাই আপোনাৰ ওচৰত নাই, এনে একদমেই নহয়। যিয়ে ভাল পাব এনেও ভাল পাব, আৰু যিয়ে থাকিব বিচাৰিব ন, সেয়া এনেও থাকি যাব। আনৰ বাবে নিজক আনৰ ওচৰত তল পেলোৱাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ সকলো মানুহে বিশেষ, কোনোবা নহয় কোনোবাজনৰ ওচৰত। সেয়া নিজৰ ওচৰতো হ'ব পাৰে। আনৰ বাবে নিজক তুলনা নকৰিব, আপুনিও বহুত বিশেষ। এনেকৈ হেৰুৱাই পেলাব নোৱাৰাকৈ সদায় নিজক বিশেষ কৰি ৰাখক।